হেল্ল' গাইজ, পুনৰ জেচমিন ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই পুনৰ এটি নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৱে গ্ৰহণ কৰি ল'ব। আজি মই আগবঢ়াব বিচাৰিছোঁ গাৰ্লিক চিকেন গ্ৰেভি ৰেচিপি। আহক তেন্তে ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে লৈছোঁ 1 কেজি চিকেন। চিকেনখিনি পৰিষ্কাৰকৈ ধুই পানী নিগৰিবৰ কাৰণে খৰাহিত তুলি থৈছোঁ। চিকেনত দিবৰ বাবে লৈছোঁ ডাঙৰ চাইজৰ পিঁয়াজ 2টা, বিলাহী 4টা, নহৰু সৰহকৈ লৈছোঁ যিহেতু মই নহৰুৰে গ্ৰেভি বনাম, আৰু আদা লৈছোঁ 10 গ্ৰাম। পিঁয়াজ আৰু বিলাহীখিনি মই টুকুৰা টুকুৰিকৈ এনেকৈ কাটি লৈছোঁ। এতিয়া আটাইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। তাৰ আগতে এটি কাম কৰি লওঁ, এটা বাতিত অকণমান গৰম পানী, 1 কাপ গৰম পানী লৈছোঁ। এতিয়া ইয়াত দিম ডাঙৰ চামুচেৰে এচামুচ জিৰা গুড়ি, এইখন চামুচেৰে এচামুচ ধনিয়া গুড়ি, আধা চামুচ চিকেন মছলা, 2 চামুচ হালধি, হাফ চামুচ জলকীয়া গুড়ি। যিহেতু মোৰ সৰু ছোৱালী আছে সেইকাৰণে মই জলকীয়াটো কমকৈ ব্যৱহাৰ কৰোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি 5 মিনিটৰ কাৰণে থৈ দিম যাতে মছলাখিনি ভালদৰে সিজি উঠে। এনেকৈ মছলাখিনি সিজা পানীত তিয়াই থ'লে পেটৰ প্ৰব্লেম নহয়। এতিয়া মই লৈছোঁ আদা, এতিয়া লৈছোঁ পিঁয়াজ, বিলাহী, নহৰু, আদা আটাইখিনি মিক্সিত দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। পেষ্টখিনি বনোৱা হৈ গ'ল। এতিয়া পেষ্টখিনি এটা বাতিত মই উলিয়াই লৈছোঁ। এয়া মাংসৰ পিচবিলাক মই ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি কাটি লৈছোঁ। ইয়াত দি দিম মই 10টামান সৰু সৰু নহৰু, কাৰণ নহৰুৰে যিহেতু গ্ৰেভি বনাম। এয়া 2টা কেঁচা জলকীয়া, পেষ্টখিনি ইয়াত বাকি দি দিলোঁ। এতিয়া ইয়াত দি দিম সিজাই থোৱা মছলাখিনি। দি দিছোঁ 3 চামুচ দৈ, এইখিনি মই ঘৰতে বনাইছোঁ। 3টা থেতেলি লোৱা ইলাচি, 5টা জালুক আৰু 3টা লং, আৰু 10 গ্ৰামমান হ'ব এইখিনি ইলাচি। এতিয়া মই এইখিনি ধুনীয়াকৈ ভালদৰে সানি ল'ম যাতে মাংসখিনি একেবাৰে মছলাখিনিৰ লগত সুন্দৰকৈ মিহলি হৈ যায়। এনেকৈ ধুনীয়াকৈ মই এয়া সানি লৈছোঁ। এনেকৈ বনাই খালে খাবলৈ খুবেই সোৱাদ লাগে আৰু বহুত ভাল হয়। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ঢাকনি লগাই থৈছোঁ। 5 মিনিট পিছত আকৌ মই ইয়াত দি দিম এইখন চামুচেৰে হাফ চামুচ তেল, আকৌ আৰু ডাঙৰকৈ কাটি লৈছোঁ মই আলু। এইখিনি এতিয়া আকৌ মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এয়া দেখিছে মই কেনেকৈ মিক্স কৰি লৈছোঁ, আপোনালোকেও এনেকৈয়ে ল'ব। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকনি লগাই দিছোঁ। এয়া 5 মিনিট হৈ গ'ল। 5 মিনিটৰ পিছত এতিয়া মই জোখমতে নিমখ দি দিছোঁ। নিমখখিনি দি আকৌ ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম যাতে নিমখখিনি চাৰিওফালে ধুনীয়াকৈ লাগি যায়। এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। এয়া 10 মিনিট হৈ গ'ল। এতিয়া মই এই ৰেচিপিটো কেনেকৈ বনাই আপোনালোকক দেখুৱাইছোঁ। আহক পাকঘৰলৈ যাওঁ। এয়া মই গেছত কুকাৰ পাতি দিছোঁ। গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। এইখন চামুচেৰে মই 4 চামুচ তেল দি দিছোঁ। 3টা ডাঙৰ চাইজৰ তেজপাত দি দিছোঁ। ফোড়নৰ বাবে এচিকুট গোটা জিৰা দিছোঁ আৰু ডাঙৰ চাইজৰ 2 টুকুৰা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই এতিয়া ধুনীয়াকৈ ৰঙা পৰালৈকে ভাজি ল'ম। এয়া দেখিছে মই কেনেকৈ ভাজি লৈছোঁ। এয়া ভাজি আছোঁ। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, ইমানেই টেষ্টি হয় খাবলৈ। এয়া পিঁয়াজখিনি ৰঙা পৰি উঠিছে। এতিয়া ইয়াত মই দি দিম মাংসখিনি। মাংসখিনি মই এনেকৈ দি আছোঁ। আপোনালোকে ভাবিব নালাগে যে কুকাৰত মাংস বনালে মাংসবিলাক ভাঙি যাব নেকি, তেনেকুৱা নহয়। মাংসবিলাক লোকেল মুৰ্গীৰ নিচিনাই ধুনীয়া টান হৈ থাকিব। এয়া মই কুকাৰটো এনেকৈ মাংসখিনি দি অলপ লৰাই দিছোঁ, কাৰণ যাতে মাংসখিনি তলিত লাগি নধৰে সেইকাৰণে। এতিয়া মই 3 মিনিটৰ কাৰণে এনেকৈ ধুনীয়াকৈ মাংসটো ভাজি ল'ম। ভালদৰে ভাজি লৈ
ভাজি লৈ আছোঁ। এয়া দেখিছে, এনেকৈ ভাজি ল'ব লাগিব, তেতিয়া যাতে মানে তেলখিনি চাৰিওফালে ধুনীয়াকৈ লাগি যায়। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা মাংস বনাই খাই পাইছেনে? এয়া মই এতিয়া চৰিয়াটো অকণমান পানী দি ধুই লৈ এই পানীখিনি ইয়াত দি দিলোঁ। এতিয়া মই কুকাৰৰ ঢাকনি লগাই দিছোঁ। ঢাকনি লগাই দি মই 4টা চিটি যাবলৈ দিম। 4টা চিটি যোৱাৰ পিছত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া 4টা চিটি হৈ গ'ল। এয়া মই দেখুৱাইছোঁ কেনেকুৱা হৈছে। চিটিটো এৰাৰ পিছত কুকাৰটো খুলিব লাগিব। এয়া মই খুলি দেখুৱাইছোঁ কেনেকুৱা হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আপোনালোকে। এতিয়া মই এইখিনি এয়া ভালকৈ দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা হৈ দিছে। মাংস আলু একেবাৰে ধুনীয়া হৈ আছে, কোনো মানে সিজি কিনে একেবাৰে হৈ যোৱা নাই। এয়া এতিয়া মই এইখিনি নমাই লৈ এটা গেছত কেৰাহী পাতি দিম। এতিয়া কেৰাহী পাতি দিছোঁ। এতিয়া মাংসখিনি মই ইয়াত কুকাৰৰ পৰা ধুনীয়াকৈ বাকি দিম। আপোনালোকলৈ মোৰ এটি অনুৰোধ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনত পায়। এয়া মই গেছ জ্বলাই আকৌ কেৰাহীটো ইয়াত বঢ়াই দিছোঁ, যাতে এইখিনি ভালদৰে উতলি উঠে। মই 3 মিনিটৰ কাৰণে এইখিনি উতলাম। এতিয়া ইয়াত দি দিছোঁ অকণমান চিকেন মছলা আৰু দি দিছোঁ এচামুচ জিৰা পাউডাৰ। জিৰা পাউডাৰটো তৰকাৰী হ'বৰ সময়ত দিলে খাবলৈ বহুত সোৱাদ হয় আৰু এটা ধুনীয়া গোন্ধ ওলায়। মই প্ৰায় এনেকৈয়ে তৰকাৰী বনাওঁ। হ'বৰ সময়ত এনেকৈ অকণমান জিৰা গুড়ি ছটিয়াই দিওঁ। এয়া মোৰ হৈ গ'ল তৰকাৰীখিনি। এতিয়া মই ইয়াত দি দিছোঁ আধা চামুচ গৰম মছলা। এতিয়া মই ঢাকনি লগাই গেছটো অফ কৰি এয়া মই ঢাকনি খুলিছোঁ, কাৰণ মই বেছি সময় ঢাকনি দি থ'বলৈ নাপালোঁ। এখেত আহিছে ডিউটিৰ পৰা ভাত খাবৰ কাৰণে। সেয়া মই সোনকালেই খুলি দিলোঁ। আপোনালোকে অলপ দেৰিলৈ থৈ দিব, দেখিব কালাৰটো ধুনীয়া হৈ উঠিব। এয়া মই বাতিত বাঢ়ি লৈ দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া বাঢ়া হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন, খাবলৈ বহুতেই সোৱাদ লগা হয়। আৰু মই আপোনালোকৰ মাজলৈ, আপোনালোকে যাতে মোৰ পৰা কিবা এটা শিকিব পাৰে, ঠিক তেনেকুৱাই ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। এয়া মোৰ বাঢ়ি লোৱা হৈ গ'ল। ৰেডি হৈ গ'ল মই বনোৱা গাৰ্লিক চিকেন গ্ৰেভি। গাইজ দেখিছে কিমান ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ আৰু বেছি জুতি লগা। ফ্ৰেণ্ড, আপোনালোকেও এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা সোৱাদ পালে কমেণ্ট বক্সত জনাব। ঠিক আছে, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ এৰিছোঁ। পুনৰ অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ মনেৰে বাই বাই। জয় আই অসম। সদায় সুস্থ থাকক, সবল থাকক।